আজি ৰাতিপুৱাৰ মুখ হাত ধোৱাৰ পৰ্বটো অলপমান বেলেগ ধৰণৰে ওপৰৰ টেংকিটো হেনো অভাৰলোড হ'ল বাৰু সৰু মালিকৰ লগত অলপমান গীত শুনিম বুলি বহিছিলো শুনিব কেনে দিলে গতিকে চোতালতে বহি জুবিনদাৰ গানত নিজকে মাতাল কৰি দিলো তাৰ পিছত গাড়ীখন উলিয়ালো হয় কিন্তু কলৈ যাম কি কৰিম হয়তো মই একোৱে নাজানো আহোতে দেখিলো যে নামদাং শিলৰ সাঁকোৰ এই ঠাইডোখৰত কিন্তু মোৰ এটা বিশেষ স্মৃতি আছে কাৰণ এইখিনিতে মোৰ এটা সৰুকৈ এক্সিডেণ্ট হৈছিলে তাৰ পাছত শিৱসাগৰ বাইপাছত অলপমান মূৰটো ইফালে সিফালে কৰি আমি আকৌ আগবাঢ়িলো এইখনে হৈছে জেৰেঙা পথাৰ য'ত জয়মতীক শাস্তি দিয়া হৈছিলে আজি যুগৰ ছোৱালী যদি জয়মতী হলতেন তেন্তে ল'ৰাবোৰৰ ভাগ্য কিন্তু ক'বলগীয়া বাৰু ধেমালিহে কৰিছো শিমলুগুৰি ৰাস্তা কিন্তু খলাক ল'বলগীয়া পথাৰ নে ৰাস্তা গাড়ী নে ট্ৰেক্টৰ আপুনি কিন্তু এটা অদ্ভুত এক্সপিৰিয়েঞ্চ পাব যদি নাপায় তেন্তে আপুনি কমেণ্টত গালি দিব পাৰে প্ৰথমে শিমলুগুৰিত দেউতাৰ লগৰ এজনৰ ঘৰত সোমালো কিন্তু ভিডিঅ' বনাবলৈ লাজ লাগিলে নতুন ব্লগাৰ যে উপায় নাই হৈ যায় কেতিয়াবা তাৰ পিছত লাহেকৈ পাই গলো সি চৰাইদেউ জিলাৰ সোণাৰী ৰ'ব চিনাকিটো দি লওঁ মাই চিষ্টাৰ মাই চিষ্টাৰৰ লগতে সোণাৰী চহৰৰ মাজতে এখন পানোৰামিজ ললো সৰ্বশেষত মৰমৰ শিৱসাগৰখনক বিদায় দিলো আপোনাক কিন্তু আকৌ